ভালে কুশলে আছে নিশ্চয়। আজি মই আপোনালোকক এই গৰমত পকৰা খাবলৈ মন গ'ল, পকৰা আৰু কফি। সেয়েহে মই আপোনালোককো এটা টিপছ, যিসকলে খাইছে বাৰু বা যিসকলে খায় তেখেতসকলক নাই কোৱা, আৰু যিসকলে খোৱা নাই বা খাই ভাল পায় তেখেতসকলে নিশ্চয় আপোনালোকে কমেণ্ট কৰিব যে ভাল লাগিছে বেয়া লাগিছে। মই ফ্ৰেণ্ডছ কেনেকৈ বনাওঁ আপোনালোকৰ বস্তুটো দেখুৱা। এয়া ফ্ৰেণ্ডছ মই দিলোঁ, ইয়াতে কেৰাহীত মিঠাতেল দিলোঁ, তাত দিম এয়া পিঁয়াজ সৰুকৈ কাটি দিছোঁ, আদা মিহিকৈ কাটি লৈছোঁ, নহৰু কাটি লৈছোঁ, এয়া জলকীয়া। কেৰাহীত অকণমান দুটা এটা জিৰা পেলাই দিলোঁ, পেলাই দিলোঁ। এই কুটি লোৱা পিঁয়াজ, জলকীয়া, আদা, নহৰু কেঁচা জলকীয়া, পিঁয়াজ, আদা, নহৰু মিহিকৈ কাটি চামুচমান বেচন, কৰ্ণফ্লাৱাৰ, জোখমতে নিমখ, জলকীয়া পাউডাৰ, জিৰা গুড়ি। এইটো এটা ধুনীয়াকৈ পেষ্ট বনাই